নমস্কাৰ, আজি এটা গুৰুত্বপূৰ্ণ খবৰ। এলপিজি গেছ ব্যৱহাৰকাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন নিয়ম জাৰি কৰিছে। কিন্তু এই নিয়ম সকলো গ্ৰাহকৰ বাবে নহয়। যিসকল পৰিয়ালে নতুনকৈ পিএনজি অৰ্থাৎ পাইপলাইনেৰে গেছ কানেকশ্যন লৈছে, তেওঁলোকে পিএনজি পোৱাৰ 30 দিনৰ ভিতৰত নিজৰ এলপিজি কানেকশ্যন চাৰেণ্ডাৰ কৰিব লাগিব বা ট্ৰান্সফাৰ ভাউচাৰ ল'ব লাগিব। চৰকাৰৰ মতে, একেটা পৰিয়ালৰে একেলগে পিএনজি আৰু এলপিজি দুয়োটা সুবিধা অব্যাহতভাৱে ব্যৱহাৰ নকৰিবলৈ এই নিয়ম অনা হৈছে। সেয়ে যদি আপোনাৰ ঘৰত পিএনজি নাই, চিন্তাৰ কোনো কাৰণ নাই। এই নিয়ম কেৱল পিএনজি কানেকশ্যন লোৱা গ্ৰাহকৰ বাবেহে প্ৰযোজ্য। ধন্যবাদ। এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নমস্কাৰ, আজি এটা গুৰুত্বপূৰ্ণ খবৰ। এলপিজি গেছ ব্যৱহাৰকাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন নিয়ম জাৰি কৰিছে। কিন্তু এই নিয়ম সকলো গ্ৰাহকৰ বাবে নহয়। যিসকল পৰিয়ালে নতুনকৈ পিএনজি অৰ্থাৎ পাইপলাইনেৰে গেছ কানেকশ্যন লৈছে, তেওঁলোকে পিএনজি পোৱাৰ 30 দিনৰ ভিতৰত নিজৰ এলপিজি কানেকশ্যন চাৰেণ্ডাৰ কৰিব লাগিব বা ট্ৰান্সফাৰ ভাউচাৰ ল'ব লাগিব। চৰকাৰৰ মতে, একেটা পৰিয়ালৰে একেলগে পিএনজি আৰু এলপিজি দুয়োটা সুবিধা অব্যাহতভাৱে ব্যৱহাৰ নকৰিবলৈ এই নিয়ম অনা হৈছে। সেয়ে যদি আপোনাৰ ঘৰত পিএনজি নাই, চিন্তাৰ কোনো কাৰণ নাই। এই নিয়ম কেৱল পিএনজি কানেকশ্যন লোৱা গ্ৰাহকৰ বাবেহে প্ৰযোজ্য। ধন্যবাদ। এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।